হৰিনামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক ভেদি। কৃষ্ণ। বহুত দিনৰ পৰা আশা কৰি আছিলোঁ যে এই ধান ভাগৰ ভিডিঅ' বনাই পেলাই আপোনালোকক দেখাম বুলি, আৰু আজি সেই দিনটো পালেহি। আজি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ আমাৰ ঘৰৰ ওচৰৰে খলগুৰি জামগুৰিহাটৰ চেৱনী বত্ৰদোৱা কলিয়গুxai ধান ভাগ। যিহেতু আজি আমাৰ শৰাই দিয়াও হৈছিলে, ভাবিলোঁ যে আপোনালোককো দেখাওঁ বুলি। ধান ভাগৰ ঐতিহ্য সম্পৰ্কে অনুমানিক 1510 খ্ৰীষ্টাব্দত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বৰদোৱাৰ পৰা ভাগৱতৰ এটি অংশ চেৱনী কাটি আনি এই ধান ভাগত প্ৰতিষ্ঠা কৰাৰ উপৰিও কলিয়গুxaiৰ এটি মূৰ্তি স্থাপন কৰাৰ তথ্য পোৱা যায়। মহাপ্ৰভু শ্ৰীকৃষ্ণৰ মুখ্য উপাসনাৰ স্থলী হোৱা বাবে এই ধান ভাগৰ নাম চেৱনী বত্ৰদোৱা কলিয়গুxai ধান বুলি জনাজাত হয়। পৰৱৰ্তী কালত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এক শৰণ হৰিনাম ধৰ্মৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ ভক্তপ্ৰাণ বৈষ্ণৱসকলে এই ধান ভাগত নাম প্ৰসংগৰ জৰিয়তে হৰিনামৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি আহিছে। প্ৰতিষ্ঠা কালৰ পৰাই এই ধান ভাগত বৈষ্ণৱপ্ৰাণ ভক্তসকলে শ্ৰীকৃষ্ণৰ দৌল উৎসৱ, বোকাখেঁচা ভাওনা, কালীয়া দমন নাট আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অংকীয়া নাটসমূহ প্ৰদৰ্শন কৰি আহিছে। লগতে পৰৱৰ্তী কালত গুৰু দুজনাৰ জন্ম আৰু তিৰুভাৱ তিথি পৰম্পৰাগত পালন কৰি আহিছে। মহাপুৰুষ শংকৰদেৱ গুৰুজনাই ভকত বৈষ্ণৱ সহিতে জীৱনৰ শেষ সময়ছোৱাত জন্মস্থান বৰদোৱাৰ পৰা ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ পদব্ৰজে ৰৌতাৰ পৰা গাংমলৈ যোৱাৰ পথত এই ধান ভাগত কিছু সময় বিশ্ৰাম লোৱা বুলি তথ্য পোৱা হৈছে। এসময়ত পৌৰাণিক কীৰ্তি চিহ্নৰে ভৰপূৰ এই ধান ভাগত প্ৰতিষ্ঠা কালৰ পৰাই বৰ্তমান সময়লৈকে চৌধত থকা পুৰাতনীয়া কঁঠাল আৰু তেঁতেলী বৃক্ষ দুজোপাই ইতিহাসৰ পৰা বহু সাক্ষী বহন কৰি আহিছে। আপোনালোকেও যদি মনত ভাবিছে এই ধান ভাগত শৰাই আগবঢ়াম বুলি, তেনেহ'লে আগবঢ়াব পাৰিব। আৰু যদি আপোনালোকে আজিৰ ভিডিঅ'টো চাই পেলাই ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটো ফাৰ্ষ্ট টাইমৰ কাৰণে চাই আছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। প্ৰসাদ খাম। প্ৰসাদৰ ভাপিখন পেলাম, হাতখন ধুই দিম। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই পেলাই ভাল লাগিলে কমেণ্ট এটা কৰি পেলাই যাব। আজিলৈ আহিছোঁ দেই, বাই।